নমস্কাৰ SSC আসাম 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ আসাম গেট 3 এক্সামৰ বাবে জিকে কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল চন্দ্ৰযান 3 চন্দ্ৰত অৱতৰণ কৰা ঠাইখনক কি নামেৰে নামাকৰণ কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ শিৱশক্তি। চন্দ্ৰযান 3 চন্দ্ৰত অৱতৰণ কৰা ঠাইখনক শিৱশক্তি নামেৰে নামাকৰণ কৰা হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল নলিনীবালা দেৱীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি অলকানন্দা। নলিনীবালা দেৱীয়ে অলকানন্দা পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্ৰুপদী মুৰ্মু ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 15তম। দ্ৰুপদী মুৰ্মু ভাৰতৰ 15তম ৰাষ্ট্ৰপতি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বিবেকানন্দ শিল স্মৃতিসৌধ কোন ঠাইত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি কন্যাকুমাৰীত। বিবেকানন্দ শিল স্মৃতিসৌধ কন্যাকুমাৰীত অৱস্থিত। কন্যাকুমাৰী তামিলনাডু ৰাজ্যত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 24 ডিচেম্বৰ। ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস 24 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আধা লিখা দস্তাবেজ কোনজন সাহিত্যিকৰ আত্মজীৱনী? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি মামণি ৰয়ছম গোস্বামী। আধা লিখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন নদীয়ে বিখ্যাত জগ জলপ্ৰপাত সৃষ্টি কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ শাৰৱতী নদী। শাৰৱতী নদীয়ে বিখ্যাত জগ জলপ্ৰপাতৰ সৃষ্টি কৰে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন ৰাজ্যত বিখ্যাত গোল গম্বুজ অৱস্থিত? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি কৰ্ণাটক। বিখ্যাত গোল গম্বুজ কৰ্ণাটক ৰাজ্যত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন কাব্যগ্ৰন্থৰ বাবে সমীৰ তাঁতীয়ে 2024 চনৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ফৰিংবোৰে বাটৰ কথা জানে। ফৰিংবোৰে বাটৰ কথা জানে এই কাব্যগ্ৰন্থখনৰ বাবে সমীৰ তাঁতীয়ে 2024 চনৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বৰ্তমান অসমৰ ঔদ্যোগিক আৰু বাণিজ্যিক মন্ত্ৰীজনৰ নাম কি? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ বিমল বৰা। বৰ্তমান অসমৰ ঔদ্যোগিক আৰু বাণিজ্যিক মন্ত্ৰীজনৰ নাম বিমল বৰা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনজন ব্যক্তিক বাপু নামেৰে সম্বোধন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি মহাত্মা গান্ধী। মহাত্মা গান্ধীক বাপু নামেৰে সম্বোধন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ ভাৰতৰ কোনখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি মণিপুৰ। শেহতীয়াকৈ মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল গুৰু ৰবিদাস মূলতঃ কোন ধৰ্মীয় আন্দোলনৰ সৈতে জড়িত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ভক্তি আন্দোলন। গুৰু ৰবিদাস
মূলতঃ ভক্তি আন্দোলনৰ সৈতে জড়িত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বৰদলৈ ট্ৰফি ফুটবল খেল কোন চনৰ পৰা আৰম্ভ কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ 1952 চন 1952 চনৰ পৰা বৰদলৈ ট্ৰফি ফুটবল খেল আৰম্ভ কৰা হৈছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সাবৰমতী আশ্ৰমখন ক'ত অৱস্থিত ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন বি আহমেদাবাদ সাবৰমতী আশ্ৰমখন আহমেদাবাদত অৱস্থিত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন চি জেনেভা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ মুঠ কিমানটা শাস্ত্ৰীয় নৃত্য আছে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন ডি 8টা ভাৰতৰ মুঠ 8টা শাস্ত্ৰীয় নৃত্য আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন বছৰত বাবৰে খানুৱাৰ যুদ্ধত ৰাণা সাংগাক পৰাস্ত কৰিছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন চি 1527 চনত 1527 চনত বাবৰে খানুৱাৰ যুদ্ধত ৰাণা সাংগাক পৰাস্ত কৰিছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনখন ঠাইক তৈল নগৰী নামেৰে জনা যায় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ ডিগবৈ অসমৰ ডিগবৈক তৈল নগৰী নামেৰে জনা যায় আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা নামেৰে জনা যায় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ চুহুংমুং চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰে জনা যায়